মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰিছোঁ তোমালোক সকলোৱে ভালে আছা। আজি তোমালোকলৈ গণিত বিষয়ৰ পূৰণ কৰাৰ এটা অতি আমোদজনক কৌশল আগবঢ়াইছোঁ, যাৰ সহায়ত তোমালোকে যথেষ্ট উপকৃত হ'বা বুলি আশা ৰাখিছোঁ। এই কৌশলটোৰ সহায়ত আমি পূৰণ নেওতাখন মুখস্থ নথকাকৈও অতি সহজে ৰেখাৰ সহায়ত পূৰণ অংক সমাধান কৰিব পাৰোঁ। এই কৌশলটোক ইংৰাজীত কোৱা হয় লাইন ট্ৰিক অফ মাল্টিপ্লিকেশ্যন, অৰ্থাৎ অসমীয়াত হৈছে পূৰণৰ ৰৈখিক কৌশল। আহাচোন আমি কৌশলটোলৈ আগবাঢ়ি যাওঁ। উদাহৰণস্বৰূপে আমি দুটা সংখ্যা লৈছোঁ 22 আৰু 23, অৰ্থাৎ 22 পূৰণ 23। 22 আৰু 23 পূৰণ কৰিলে তাৰ পূৰণ ফলটো হ'ব 506। আমি ৰেখাৰ সহায়ত অৰ্থাৎ ৰৈখিক কৌশল ব্যৱহাৰ কৰি কেনেকৈনো 22 আৰু 23 পূৰণ নকৰাকৈয়ে 506 উত্তৰ পাব পাৰোঁ তাৰ বিষয়ে চেষ্টা কৰিম। তোমালোকে দেখিবলৈ পাইছা 23 আছে, 23ৰ 3 একক আৰু 2 দশক। দশকৰ ঘৰৰ 2ৰ বাবে আমি দুডাল ৰেখা ইয়াত অংকন কৰিছোঁ, 1 আৰু 2, দেখিছা। আৰু 3ৰ বাবে ঠিক অলপ দূৰত্বত অন্য 3ডাল ৰেখা অংকন কৰিছোঁ, 1, 2, 3। যিহেতু 23 সংখ্যাটো সেউজীয়া ৰঙৰ হোৱাৰ বাবে তোমালোকৰ সুবিধাৰ বাবে মই ইয়াত 23ৰ বিপৰীতে অহা ৰেখা কেইডালৰ ৰঙো সেউজীয়া কৰিছোঁ। 23ৰ বিপৰীতে অন্য এটা সংখ্যা আছে 22, তোমালোকে দেখিবলৈ পাইছা। 22ৰ এককৰ ঘৰত 2, তাৰ বাবে 2ৰ বাবে আমি দুডাল ৰেখা অংকন কৰিছোঁ, আৰু দশকৰ ঘৰৰ 2ৰ বাবে অন্য দুডাল ৰেখা অংকন কৰিছোঁ, তোমালোকে দেখিবলৈ পাইছা। যিহেতু অংকটো দুহৰীয়া পূৰণ হোৱাৰ বাবে আমি এই ৰেখাৰ চিত্ৰটোক দুটা ভাগত দুডাল ৰেখাই বিভক্ত কৰিম। 1, 2। এতিয়া ৰেখা কেইডালে কটাকটি কৰি থকা অংশটোক আমি কিছুমান বিন্দুৰে চিহ্নিত কৰিম, আৰু এই চিহ্নিত কৰা বিন্দু কেইটা সহায়ত আমি কি কৰিম, ইয়াৰ উত্তৰটো উলিয়াম। তোমালোকে এতিয়া ৰেখা দুডালে আমি চিত্ৰটোক তিনিটা ভাগত বিভক্ত কৰিছোঁ, নিশ্চয় দেখিবলৈ পাইছা। তাৰে আটাইতকৈ সোঁফালে থকা ভাগটোত চোৱা, তোমালোকে তাতে 6টা কলা ৰঙৰ বিন্দু দেখিবলৈ পাইছা, অৰ্থাৎ ৰেখা কেইডালে 6টা স্থানত কটাকটি কৰিছে। 6টা বিন্দুত কটাকটি কৰাৰ বাবে আমি ইয়াত পাতিম 6। ঠিক তেনেকৈ মাজৰ অংশটোলৈ ৰঙা বিন্দুকেইটাত দেখিলে আমি গম পাম ওপৰত আছে 4টা আৰু তলত আছে 6টা, অৰ্থাৎ 6 × 10টা। 10ৰ আমি ইয়াত পাতিম 0 আৰু 1 থাকিব উকলি। ঠিক বাওঁ হাতে থকা সেউজীয়া 4টা বিন্দু, অৰ্থাৎ 4, কিন্তু মাজভাগত পোৱা 10ৰ 0 আৰু 1 উকলাৰ বাবে উকলা 1ৰ লগত 4 যোগ কৰিলে হ'ব 5, অৰ্থাৎ 5, 0, 6, 506। আমি 22 আৰু 23 পূৰণ কৰি পোৱা পূৰণ ফলটো 506 আমি ৰেখাৰ সহায়ত তোমালোকৰ আগত উপস্থাপন কৰিছোঁ। আশা কৰিছোঁ তোমালোকে এই পূৰণৰ ৰৈখিক কৌশল সহায়ত এনেধৰণৰ অন্য কিছুমানো পূৰণ অংক তোমালোকে পূৰণ নকৰাকৈ ৰেখাৰ সহায়ত অভ্যাস কৰিবা বুলি আশা ৰাখিলোঁ। ধন্যবাদ।